আজি বনাম মই দহি কচুৰ সৈতে ব্ৰইলাৰ মাংস। কেৰাহী পাতি ঢালি দিলোঁ তেল, দিলা দিছোঁ তেজপাত, লগতে দিছোঁ পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ভাজি লৈ ইয়াতে দি দিম আদা, নহৰু, জিৰা, জালুকৰ পেষ্টখিনি মিক্স কৰি লৈ ইয়াতে দিছোঁ মাংসখিনি মিক্স কৰি ইয়াতে জোখ অনুসৰি হালধি, লগতে দিছোঁ নিমখ। এইখিনি ভালদৰে মিহলি কৰি লৈ ইয়াক সিজালৈকে ভালদৰে ঢাকন লগাই আমি ভাজি ল'ম। তাৰপিছত এড কৰিছোঁ ইয়াতে অকণমান ৰেড চিলি পাউডাৰ। এইখিনি পুনৰ আমি মিক্স কৰি ঢাকন লগাই ভাজি ল'ম। তাৰপিছত দিছোঁ আলুখিনিও আমি সিজালৈকে ভাজি ল'ম। এতিয়া এড কৰিছোঁ আমি দহি কচুখিনি। আপোনালোকে নিজৰ জোখ অনুসৰি দহি কচুখিনি বেছি কম কৰিব পাৰে। লগতে দিছোঁ 3টা কেঁচা জলকীয়া আৰু শেষত দিছোঁ গৰম মছলা পাউডাৰ অলপমান। এইখিনি ভালদৰে মিক্স কৰি লৈ এয়া আমাৰ ৰেডি হৈ গ'ল দহি কচুৰ সৈতে ব্ৰইলাৰ মাংস। আপোনালোকেও ট্ৰাই কৰিব পাৰিব।